একমাত্ৰ চিন্তা যে ইউপিপিএলক পুনৰ চৰকাৰত আনিব লাগে, বড়োলেণ্ডৰ শান্তি চিৰযুগমীয়া কৰিব লাগে, সকলোৰে নিৰাপত্তা সমন্বয় চিৰযুগমীয়া কৰিব লাগে আৰু বড়োলেণ্ডখন উন্নয়নৰ পথত আগবাঢ়ি নিব লাগে। वर्तमान में स्थिति क्या है? बहुत अच्छा है। जनवरी महीने से ही हम लोग काम शुरू किए थे और फेज 1, फेज 2, फेज 3 जो पॉलिसी लेके हमने काम किए थे। बोडोलैंड के जो 40 कॉन्स्टिट्यूएंसी है, ऐसा कोई भी कॉन्स्टिट्यूएंसी नहीं है जहाँ हमारा जो फैमिली है 7,000 से नीचे है। 7,000 फैमिली मतलब 21,000 वोट। और इसके हिसाब से हम लोग देखते हैं कोई कोई समझती है कॉन्स्टिट्यूएंसी है जहाँ 8,000, 10,000, 15,000 तक हमारा फैमिली है। तो इसीलिए इस चुनाव में यूपीपीएल पार्टी जो है वो सिंगल लार्जेस्ट पार्टी होंगे। हम सरकार बनाएंगे और बोडोलैंड के लिए हम लोग काम करेंगे। यहाँ के 26 जो समुदाय है और 25 लाख जो जनता है, इसके लिए हम लोग काम करेंगे। सबे कय निर्वाचन जोने आए एजन मानुह संख्यागरिष्ठ पाब बुली कय, किन्तु यूपीपीएले আজি 5টা বছৰ ৰাইজৰ লগত আছো, ৰাইজক সেৱা কৰিছো, হৃদয়ৰ পৰা সেৱা কৰিছো, মৰম দিছো আৰু ইয়াৰ বিনিময়ত বড়োলেণ্ড অঞ্চলৰ ৰাইজে যে আমাক মৰম দিব এইটো নিশ্চিত। তেখেতে যেতিয়া আগতে বিপিএফত কাম কৰি আছিলে তেতিয়া এইটো তেখেতে বিটিচিটো লেতেৰা কৰি থৈ গৈছে। এতিয়া লেতেৰা হোৱা কথা নহয়, সেই সময়তে লেতেৰা কৰি থৈ গৈছে, আমি চাফাই কৰি আছো। নিৰ্বাচন আহিলে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠে আৰু আমিও নিৰ্বাচনী প্ৰচাৰ কৰি আছো। আজি মই ফকিৰাগ্ৰাম সমষ্টিত আহিছো। ইয়াত ডাঙৰ এটা টিম আমাৰ দলত যোগদান কৰিছে, তেখেতসকলক মই আদৰণি জনাবলৈ আহিছো। আৰু ফকিৰাগ্ৰাম সমষ্টিত আমাৰ আফজালুক চৰকাৰ আগতো দুবাৰ জিকিছে, তেখেতে আমাৰ দলৰ ভাইচ প্ৰেছিডেণ্ট হয়, এইবাৰ প্ৰাৰ্থিত্ব পাইছে। যোৱা কেইদিনমানত মই দেখিছো দলে বলে যোগদান তেখেতৰ লগত ওলাই আহিছে। অকল মাইনৰিটি নহয়, বিভিন্ন জনগোষ্ঠীৰ ৰাইজ তেখেতৰ লগত ওলাই আহিছে। একমাত্ৰ চিন্তা যে ইউপিপিএলক পুনৰ চৰকাৰত আনিব লাগে, বড়োলেণ্ডৰ শান্তি চিৰযুগমীয়া কৰিব লাগে, সকলোৰে নিৰাপত্তা সমন্বয় চিৰযুগমীয়া কৰিব লাগে আৰু বড়োলেণ্ডখন উন্নয়নৰ পথত আগবাঢ়ি নিব লাগে।